অভিলেখ সৃষ্টি কৰিছে হাজোৰ এখন চৰকাৰী খণ্ডৰ বিদ্যালয়ে। চৰকাৰী খণ্ডৰ বিদ্যালয়ক লৈ বিভিন্নজনে বিভিন্ন সময়ত প্ৰশ্ন উত্থাপন কৰাৰ সময়তে হাজো শিক্ষা খণ্ডৰ অন্তৰ্গত খুপনিকুছি আঞ্চলিক হাইস্কুলখনে আনিছে আশাৰ বতৰা। ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ বিপৰীতে চৰকাৰী বিদ্যালয়ত নামভৰ্তি কৰিবলৈ ৰাইজৰ হেতাও পৰা লাগিছে হাজোৰ খুপনিকুছিত। এইবেলি খুপনিকুছি আঞ্চলিক হাইস্কুলত ৬ষ্ঠ শ্ৰেণীত ৩০০তকৈও অধিক ছাত্ৰ ছাত্ৰীয়ে নামভৰ্তি কৰিছে। ৬ষ্ঠ শ্ৰেণীত ৩০০তকৈও অধিক ছাত্ৰ ছাত্ৰীয়ে নামভৰ্তি কৰাত সমগ্ৰ কামৰূপ জিলাৰ ভিতৰতে অভিলেখ গঢ়িবলৈ সক্ষম হৈছে খুপনিকুছি আঞ্চলিক হাইস্কুল। ইয়াকে লৈ বিদ্যালয়খনত এক উৎসৱ মুখৰ পৰিৱেশে বিৰাজ কৰিছে। বিদ্যালয়খনৰ শিক্ষক সমাজৰ লগতে আনন্দ ব্যক্ত কৰিছে ছাত্ৰ ছাত্ৰীসকলেও। মূলতঃ সংখ্যালঘু বসতি প্ৰধান অঞ্চলৰ লোকসকলে নিজ সন্তানক অসমীয়া মাধ্যমৰ চৰকাৰী বিদ্যালয়ত নামভৰ্তি কৰাত চৰকাৰী বিদ্যালয়লৈ আহিছে এই আশাৰ বতৰা। মানে অতি সুখৰ কথা। ইমান স্কুল বিদ্যালয় থকাৰ পিছতো আৰু গম পোৱা মতে বহুত আমাৰ চৰকাৰী মাধ্যমৰ বিদ্যালয় বন্ধ হৈ গৈছে, কিন্তু আমাৰ খুপনিকুছি আঞ্চলিক হাইস্কুলত এতিয়া আমি কামৰূপ জিলাৰ ভিতৰত সৰ্বাধিক এনৰলমেণ্ট থকা স্কুল হিচাপে পৰিগণিত হৈছোঁ যোৱা বছৰৰ পৰা, আৰু এইবাৰ আৰু হ'ব। এইবাৰ আমাৰ সৌভাগ্যৰ কথা কি, আমি ফৰ্ম দিছিলোঁ ক্লাছ 6ৰ এডমিশ্যনৰ কাৰণে। এতিয়ালৈ আমাৰ ৩২৫খন ফৰ্ম অকল 6ৰ এডমিশ্যনৰ কাৰণে লৈছে। আজি আপোনালোকে দেখিছে গোটেই অভিভাৱক আৰু ছাত্ৰ ছাত্ৰী হয় কিদৰে সাজি কাচি আহি এডমিশ্যন ল'ব আহিছে। এতিয়া আমাৰ মানে বিদ্যালয় কৰ্তৃপক্ষই আমি অলপ ভয়ে লাগি আছে, আমি ইমান ল'ৰা ছোৱালী এডমিশ্যন দি আমাৰ শিক্ষক কম আছে আৰু শ্ৰেণীকোঠাও তাকৰ আছে, সেয়ে আমি কেনেকৈ ল'ৰা ছোৱালী চম্ভালিম। তথাপিও উপায় নাই, এই বিদ্যালয়খন সমূহ খুপনিকুছিবাসী ৰাইজে নিজৰ শ্ৰমদানেৰে বনাইছিল। এতিয়া তেখেতসকলৰ ল'ৰা ছোৱালী যিহেতুকে এনেকৈ আহিছে এডমিশ্যন লওঁ বুলি, আমি তেখেতসকলক এডমিশ্যন আমি দিবই লাগিব। আৰু এইটো আমাৰ ভাল সুখৰ কথা, আমি কামৰূপ জিলাৰ ভিতৰত সৰ্বাধিক এনৰলমেণ্ট থকা বিদ্যালয় হিচাপে পৰিগণিত হৈছোঁ। আজিৰ তাৰিখত মই চৰকাৰক টানি অনুৰোধ জনাইছোঁ যে এনেকুৱা আমাৰ চৰচাপৰি বা আমাৰ মুছলিম প্ৰধান এলেকাত বহুত ল'ৰা ছোৱালী আছে, সেই মুছলিম প্ৰধান এলেকাসমূহত চৰকাৰে যাতে বুজন পৰিমাণে শিক্ষক আমাক দিয়ে, এইটো মোৰ বুলি নহয়, সমূহ ৰাজ্যৰ কাৰণে মই আহ্বান জনাইছোঁ। সম্প্ৰতি খুপনিকুছি আঞ্চলিক হাইস্কুলত ছাত্ৰ ছাত্ৰীৰ সংখ্যা প্ৰায় ১৪০০। ইয়াৰ বিপৰীতে শিক্ষকৰ সংখ্যা মাত্ৰ ১৮গৰাকী। বিদ্যালয়খনৰ আন্তঃগাঁথনি আৰু পৰ্যাপ্ত সংখ্যক শিক্ষক নিয়োগ কৰিবলৈ অসমৰ মুখ্যমন্ত্ৰী তথা শিক্ষামন্ত্ৰীৰ সুদৃষ্টি বিচাৰিছে স্কুল কৰ্তৃপক্ষই। চৰকাৰী বিদ্যালয়সমূহত মানে দিনে দিনে ছাত্ৰ ছাত্ৰীৰ সংখ্যা বৃদ্ধি হৈ আছে, আৰু বৃদ্ধি হোৱাৰ লগে লগে মানে এটা অসুবিধা হৈছে কি ক্লাছৰুমৰ অভাৱ হৈছে আৰু শিক্ষাগুৰুসকলৰ অভাৱ হৈছে। গতিকে মই চৰকাৰলৈ এটাই আহ্বান জনাইছোঁ, মুখ্যমন্ত্ৰী আৰু মাননীয় শিক্ষামন্ত্ৰীলৈ আহ্বান জনাইছোঁ যে যিসমূহ বিদ্যালয়ত মানে টিচাৰ ৰেচিঅ' ষ্টুডেণ্ট আৰু টিচাৰ ৰেচিঅ'টো অলপ হৈ আছে, গতিকে সেইসমূহ বিদ্যালয়ত মানে অতি পলমে শিক্ষক আৰু ৰুমৰ ব্যৱস্থা কৰিব লাগে, এইটো অনুৰোধ জনাইছোঁ। এই সংখ্যালঘু প্ৰধান এৰিয়াত ইমান আমাৰ ছাত্ৰ ছাত্ৰীয়ে নামভৰ্তি হৈ আছে, এইটো আমাৰ কাৰণে খুব সুখৰ কথা। যি সময়ত চৰকাৰী বিদ্যালয়সমূহৰ প্ৰতি অৱহেলিত দেখা যায় গাৰ্জেনসমূহক, সেই সময়তে বা ইংৰাজী মাধ্যমৰ বিদ্যালয়বিলাকৰ দপদপনি দেখা যায়, সেই সময়ত আমাৰ অভিভাৱকসকলে আমাৰ এই বিদ্যালয়ত যে নামভৰ্তি কৰাৰ কাৰণে হেতাও পৰা লাগিছে, আপোনালোকে দেখি পাইছে ইতিমধ্যে। হাজো শিক্ষা খণ্ডৰ অন্তৰ্গত খুপনিকুছি আঞ্চলিক বিদ্যালয়ত নতুন ছাত্ৰ ছাত্ৰীৰ নামভৰ্তি যোৱাৰে চৰকাৰী বিদ্যালয়লৈ নিশ্চয়কৈ লৈ আনিছে এক আশাৰ বতৰা। ব্যুৰ' ৰিপৰ্ট, হাজো লাইভ।